নমস্কাৰ আপোনালোক সকলোকে মিষ্টাৰ ইনফৰ্মাৰ চেনেলটিলে স্বাগতম জনাইছো আজি ভিডিওটো বিশেষ এটা ভিডিও হয় যেহেতু আজি এটা পৰীক্ষাৰ ওপৰত দুটামান কথা পাতিম আৰু সেই পৰীক্ষাটোৰ এনালাইসিস হ'ব আপোনালোকে হেকলৈকে ভিডিওটো চাব যিবিলাকে নতুনকৈ পৰীক্ষা দিম বুলি ভাবিছে সেইবিলাকৰ কাৰণে এই ভিডিওটো খুব গুৰুত্বপূৰ্ণ ভিডিও আৰু বহুতখিনি কথা জানিব পাৰিব বুলি মই আশা ৰাখিছো তো আজি পৰীক্ষা আছিল SSC CGL যেটো কম্বাইন্ড গ্ৰেজুৱেট লেভেলৰ হয় আৰু সেই CGL পৰীক্ষাটো এটা খুবেই ওয়ান অফ দা টাফেষ্ট এক্সামস ইন ইন্ডিয়া বুলি কোৱা হয় ইয়াক ভাৰতবৰ্ষৰ সৰ্বভাৰতীয় পৰ্যায়ৰ এটা যিবিলাক টাফ এক্সাম হয় সেই এক্সামবোৰৰ ভিতৰত এটা বুলি ধৰা হয় CGL টো যেটো ইয়াত কেইবাটাও ফ্ৰেজো হয় আৰু প্ৰথম যেটো পৰীক্ষা হয় ফার্স্ট স্টেপতে বহুত এটা কঠিন হয় পৰীক্ষাটো যেটো মিনিটস থাকে only 60 মিনিটস এক ঘন্টা দিয়ে কিন্তু 200 মার্কস হয় আৰু কোৱেশ্চন থাকে আপোনাৰ 100টা থাকে 100টা কোৱেশ্চন আৰু পাৰ কোৱেশ্চনত 2 মার্কস থাকিব আৰু লগতে আৰু যদি হে এটা ভুল হয় তেন্তে 0.50 কে হেতু মাইনাস হয় তো হেতুটা হেকানে কোৱা হয় ইয়াক এটা বহুত টান পৰীক্ষা বুলি কোৱা হয় তো এই পৰীক্ষাটো এনালাইসিস কৰিব বিচাৰিছো মই অকনমান যেটো মই এই পৰীক্ষাটোৰ দুবাৰকৈ দিছো আগতে এবাৰ দিছো আৰু এবাৰ দিছো সো ইয়াৰ চাৰিটা ভাগ থাকে এক্সামটোৰ জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিং এটা পাৰ্ট থাকিব দুই নম্বৰতে থাকে জেনাৰেল এৱাৰনেস আৰু 3 নম্বৰ ভাগটো হৈছে কোয়ান্টিটেটিভ এপ্টিটিউড আৰু 4 নম্বৰ ভাগটো হৈছে ইংলিশ কম্প্ৰিহেনসিভ বা কম্প্ৰিহেনশন বুলি কোৱা হয় তো এই চাৰিটা ভাগ ইয়াত কি হয় এইবাৰ অকনমান প্যাটাৰ্নটো অলপ বেলেগ হৈছে দেই মানে কি হয় অলপ বেলেগ ধৰণে পেপাৰ বিলাক অকনমান আগতকে যেটো মানে ইজি আছিল আগত অকনমান হেতু সাইড অকনমান বেলেগকে কাটিছে মানে এবাৰ কোৱেশ্চন মানে আহিছে আৰু এটো অনলাইন হয় কম্পিউটাৰ হয় দেই হেতু লেখ কৰি দিছো তো আমি যদি পেপাৰখন এনালাইসিস কৰো তেন্তে ক'ব পাৰো মই যে জেনাৰেল ইন্টেলিজেন্স আৰু ৰিজনিংত কিউব আহিছে দুই নম্বৰতে ডায়াগ্ৰাম আহিছে স্টেটমেন্টস কনক্লুজনস আহিছে 4 নম্বৰতে এনালজি ফিগাৰ আৰু ৰিলেশনশিপ আহিছে দেই যেটো মানে ধৰিছো মাছ পানীৰ লগত জড়িত ঠিক তেনেকে ট্ৰাফিকটো কিহৰ লগত জড়িত ঠিক তেনেকৈ হেতু আহিছে এনালজিতে পৰে আৰু এনালজিত আৰু এটা পৰে ব্লাড ৰিলেশনশিপ মানে যেটো তেজৰ সম্পৰ্কীয় ধৰিছো এয়াৰ হৈছে বীৰ দেউতাক ঠিক তেনেকুৱা ধৰণৰ আহিছে তাৰ পিছতে আহিছে কোডিং আৰু ডিকোডিং আহিছে তাৰ পিছতে কোড এনালাইসিস আহিছে কোডিং ডিকোডিং আহিছে এখিনি হৈছে জেনাৰেল ইন্টেলিজেন্স আৰু ৰিজনিংত আহিছে তো দুই নম্বৰ পাৰ্টটো মোৰ আছিল কোয়ান্টিটেটিভ পাৰ্টটো আছিল কোয়ান্টিটেটিভ যেটো এপ্টিটিউড হয় তাত প্ৰায় এটা কথা উল্লেখ কৰি দিও ক্লাস 10 ৰ গোটেই ম্যাথছখন আহিছে বুলি কলেও মানে ভুল নহব নেকি ক্লাস 10 ৰ NCERT যিখন বুক হয় ক্লাস 10 ৰ গোটেই ম্যাথছ ভাগটো আহিছে বুলি কলেও মানে ভুল নহব তা মানে ইয়াত কাৰণ ত্ৰিকোণমিতি আহিছে sin থিটা cos থিটা cosec এবিলাক আহিছে উলিয়াবৰ কাৰণে তাৰ পিছতে দুই নম্বৰত আহিছিল প্ৰফিট আৰু লছ আহিছে ৰেশিও আহিছে টাইম এন্ড ওয়ার্ক আহিছে টাইম আৰু ডিসটেন্স আহিছে জিওমেট্ৰি আহিছে ট্ৰায়াঙ্গল ত্ৰিকোণমিতি কলুৱেই সো এইখিনি হৈছে কোয়ান্টিটেটিভ এপ্টিটিউড আহিছে সো এই পাৰ্টটো অকমান ডিফিকাল্ট আছিল বাকি কেটা পাৰ্টত কৈ এই পাৰ্টটো অকমান ডিফিকাল্ট আছিল মানে তো এই পাৰ্টটো কৰিবৰ কাৰণে আপোনালোকে ক্লাস 10 ৰ ম্যাথছখন সপ্তাহত 2-3 দিন প্ৰেক্টিসটো লাগিব দেন এই পাৰ্টটো ইজিলি ক্র্যাক কৰিব পৰা যায় মানে তো
তাৰপিছতে আহিছিলে মোৰ ক্ষেত্ৰত আহিছিলে জেনেৰেল এৱাৰনেছ আহিছিলে তো জেনেৰেল এৱাৰনেছৰ কাৰেণ্ট এফেয়াৰ্ছ আহিছিলে 2020 আৰু 2021 চনত আৰু সৰভাগ আহিছিলে 2021 চনৰ আহিছিলে আৰু 2021 চনৰ ক্ষেত্ৰত আমি পলিটি পাৰ্টটো বেছি আহিছে পলিটি পাৰ্টটো আহিছে তাৰপিছতে স্পৰ্টছো আহিছে স্পৰ্টছৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ কথা আহিছে তাৰপিছতে ফিফা ৱৰ্ল্ড কাপৰ কথা আহিছে দেন নেশ্যনেল পাৰ্ক 1 মাৰ্ক এটা আহিল মানে এটা কুৱেশ্যন আহিছে নেশ্যনেল পাৰ্কৰ যেটো 2 মাৰ্কছ হয় এটা কুৱেশ্যনত নেশ্যনেল পাৰ্ক এখনৰ বিষয় আহিলে স্কিম যিবিলাক মানে চৰকাৰে গ্ৰহণ কৰিছে সেই ষ্টেট যিকেইখন চৰকাৰে গ্ৰহণ কৰিছে তেনেকুৱা ধৰণৰ স্কিমৰ ওপৰত কুৱেশ্যন আহিছে হিষ্ট্ৰী আৰু পলিটিক্স ক্ষেত্ৰত আমি যদি চাওঁ ইমান বিশেষ এনচিয়েণ্ট হিষ্ট্ৰীত যোৱা নাই মেডিয়েভেল হিষ্ট্ৰীত আহিছে কুৱেশ্যন 3টা আহিল আৰু লগতে আমাৰ ইণ্ডিয়ান যেটো মুভমেণ্ট ইণ্ডিয়ান মুভমেণ্টৰ ওপৰত কুৱেশ্যন আহিছে আৰু বিশেষকৈ বাজপেয়ীৰ বিষয়ে আহিল মানে অটল বিহাৰী বাজপেয়ী কুৱেশ্যন আহিছে তাৰপিছতে চাওঁ 4 নম্বৰ পাৰ্টটো আছে ইংলিছ কম্প্ৰিহেনশ্যনৰ যদি চাওঁ ভইচ আহিছে ভইচ চেঞ্জৰ যেটো 4টা অপশ্যন থাকে প্ৰতিটো কুৱেশ্যনৰ 4টা অপশ্যন থাকে তো তাৰে মানে কোনটো শুদ্ধ মানে পেছিভ ভইচ হ'লে কোনটো মানে নিবলৈ আহিছে মানে কোনটো শুদ্ধ তাত বাছিব লাগে চুজ কৰিব লাগে তাৰপিছত নেৰেশ্যন আহিছে নেৰেশ্যনৰ ক্ষেত্ৰত একেই ধৰণে আহিছে এটা মানে ডাইৰেক্ট নেৰেশ্যনত দিয়া আছে আৰু হেতু মানে ইনডাইৰেক্ট নেৰেশ্যনৰ 4টা অপশ্যন দিছে কোনটো শুদ্ধ এটো চুজ কৰিব লাগে 3 নম্বৰ আহিছিলে এন্টোনিমছ আহিছে বিপৰীত শব্দ সিনোনিমছ আহিছে সমাৰ্থক শব্দ আহিছে এইখিনিতো থাকেই 5 নম্বৰত আহিছিলে কাৰেক্ট দি ইৰৰ্ছ যিবিলাক মানে ভুল আছে পাৰ্ট কেইটামান দিছে ধৰিছো এটা বাক্য দিয়ে সেই বাক্যটোৰ 4টা পাৰ্ট কৈ দিব তাত হয়তো প্ৰিপজিশ্যন ভুল থাকিব পাৰে কোনোবা হয়তো নাউনৰ ক্ষেত্ৰত ভুল হ'ব পাৰে বা ভাৰ্বৰ ক্ষেত্ৰত ভুল হ'ব পাৰে সেই কোনটো পাৰ্ট মানে 4টা পাৰ্ট দি দিব পাৰ্টকে সেই বাক্যটোত কোনটো পাৰ্ট ভুল হৈছে এটো উলিয়াব লাগে চুজ কৰিব লাগে তাত মানে তাৰপিছতে চাওঁ যদি 6 নম্বৰতে সেন্টেন্স ইমপ্ৰুভমেন্ট তো বাক্য এটা দিয়ে সেই বাক্যটোত শব্দ এটা দিব সেই শব্দটো ঠাইত আৰু বেলেগ শব্দ ব্যৱহাৰ কৰি সেই সেন্টেন্সটো আমি ইমপ্ৰুভ কৰিব পাৰো নেকি মানে সেই শব্দটো পৰিৱৰ্তে সেই শব্দটো ভুল হ'ব পাৰে সেই শব্দটো ভুল তাক আমি শুদ্ধকৈ লিখিব পাৰো নেকি সেন্টেন্স ইমপ্ৰুভমেন্ট আহিছে তাৰপিছতে আহিছে আইডমছ মানে যিবিলাক আমি ধৰিছো আৰ্জেন্ট কুকু তেন্তাকন ঠিক তেনেকুৱা ধৰণৰ আহিছে আৰু তেনেকুৱা কেইবাটাও আহিল 4টা মান আহিছে কুৱেশ্যন তো পেপাৰখনৰ এনালাইসিস যদি কৰো পেপাৰখনৰ জেনাৰেল এৱাৰনেছৰ 25টা কুৱেশ্যন কে থাকে দেই প্ৰতিটো পাৰ্টৰ 25টা কুৱেশ্যন কে 100টা কুৱেশ্যন হয় আৰু 100টা কুৱেশ্যনত 200 মাৰ্কস থাকে আমি যদি চাও জেনাৰেল এৱাৰনেছৰ ইয়াত 50 মাৰ্কসৰ 40 মাৰ্কস এটেম্প কৰিব পৰা যায় মানে পেপাৰখনৰ মই যেটো মানে চাইছো 40 মাৰ্কসটো এটেম্প কৰিব পৰা যায় জেনাৰেল এৱাৰনেছৰ তাৰপিছতে কোৱান্টিটিভ এপ্টিটিউডত মানে সময়খিনি নজুৰেগে কাৰণ যেটো 1 ঘণ্টা হয় 1 ঘণ্টা পৰীক্ষা আতত মানে এইবিলাক sin থিটা cos থিটা প্ৰফিট লছ এইবিলাক কৈ থাকোতে সময়খিনি বহুত লৈ লয় তো তাৰ কাৰণে প্ৰেক্টিস বহুত লাগিব যদি সময়টো যদি আমি কমাব বিচাৰো তো এটো পাৰ্টটো মই প্ৰায় কম টাচ কৰিছো যেটো এটো পাৰ্টটো চুবলে সময় নহল তো ইয়াৰ মই বেছি কৰা নাই 5টা মান কৰিছো মানে আৰু যেটো নেগেটিভ মাৰ্কিং আছে দ্যাটস ওয়াই মই মানে টাইমটো মানে শৰ্ট কাৰণে মই চুবলে সময় নাপালো তাৰ পিছতে চাও জেনাৰেল ইন্টেলিজেন্স আৰু ৰিজনিংৰ ক্ষেত্ৰত যদি চাও ইয়াৰ মানে 50 মাৰ্কসে মানে এটেম্প কৰিব পাৰাটো আপোনালোকে যেটো মানে এখিনি মানে বহুত অকমান সময় দিব লাগে এখিনি গুটেখিনি পৰা যায় মানে ইয়াৰ যেটো সূত্ৰ আছে কিছুমান লেটাৰ হোক এলফাবেটিক্যালি হোক যিবিলাক সূত্ৰ আছে কিউব ডায়াগ্ৰামো আদি কৰি ট্ৰায়াঙ্গল আদি কৰি সেইখিনি কিন্তু ধুনিয়াকে আৰু এটা কথা যোৱাকালি যেটো ভিডিও মই দিছিলো ট্ৰায়াঙ্গল ক্যালকুলেশনটো এটা কোৱেশ্চন আহিছে ট্ৰায়াঙ্গল কেনেকে মানে ট্ৰায়াঙ্গল ত্ৰিভুজ কেনেকে ক্যালকুলেট কৰিব লাগে তাৰ এটা কোৱেশ্চন আহিছে কেটা ত্ৰিভুজ আছে ক্যালকুলেট কৰিব লাগে তো আপোনালোকে মোৰ ভিডিওটো চাই থাকিব আৰু শেয়াৰ কৰক যাতে আনেও পক কিবাটা উপকৃত হোক তাৰে কামনা কৰিছো তাৰ পিছতে ইংলিশ কম্প্ৰিহেনশ্যনৰ পাৰ্টটো যদি চাও আৰু যেটো মই এজন ইংলিশ সাবজেক্টৰ এজন মেজৰ হয় মেজৰলৈ মই পাস কৰা হয় গতিকে মেজৰ ষ্টুডেন্ট হিচাপে ইংলিশ কম্প্ৰিহেনশ্যন পাৰ্টটো মই মোৰ ক্ষেত্ৰত প্ৰায়খিনি মই কৰিছোই যেহেতু মই
দুটামান মই এৰিছোঁ কিন্তু দেই দুটা এৰিছোঁ মানে কি চিননিমছ এটা এৰিছোঁ এণ্টনিমছ এটা এৰিছোঁ যিহেতু অলপ কনফিউজ আছিলোঁ মই ইয়াৰ কেইবাটাও দিছে কুৱেশ্যন চিননিমছ আৰু এণ্টনিমছৰ দুটা কুৱেশ্যন মই এৰিছোঁ যিহেতু মই কনফিউজ থকাৰ কাৰণে মই ব্লাইণ্ড মৰা নাই বিশেষকৈ এনেকুৱা ধৰণৰ এক্সামবিলাকত ব্লাইণ্ড মাৰিবলৈ ভয় লাগে কাৰণ ব্লাইণ্ড মাৰিলে কি হয় যিখিনি শুদ্ধ হয় সেইটো মাৰ্কছটো মানে কটা যাবই লগতে আৰু যিটো ভুল কৰিছে সেইটো মাৰ্কছত 2 মাৰ্কছ কটাৰ উপৰি যিটো শুদ্ধ কৰিছে তাৰো মানে 0.50 মাৰ্কছ কাট যাব গতিকে ভাবি চাওক যদি ব্লাইণ্ড মাৰে কিন্তু বহুত লছ খাই যাব আপোনালোকে চ' আজি পেপাৰখনৰ এনালাইচিছটো এইটোৱে ইয়াত যদি মই ভাবোঁ আৰু বিশেষকৈ এটা কথা লক্ষ্য কৰিলোঁ কেণ্ডিডেট বহুত কম এইবাৰ আমাৰ চেণ্টাৰত যিটো মই যোৰহাটত পঢ়িছিলোঁ আয়ন ডিজিটেল প্ৰিয়া ভৱনত তাতে প্ৰায় SSC এক্সামবিলাক হয় আৰু আমাৰ যেটো ফাৰ্ষ্ট শিফট আছিলে সেই ফাৰ্ষ্ট শিফটটোত মানে কেণ্ডিডেট বহুত কম ম্যাক্সিমাম 20টা কেণ্ডিডেট হৈছিলে চ' আশা এটা কৰিছোঁ যদিহে এভাৰেজটো যদি আমি চাওঁ অভাৰঅল ইণ্ডিয়া দেন বহুত প্ৰিপেয়াৰ কৰি থকা ছাত্ৰ ছাত্ৰীও আছে ইয়াত কেণ্ডিডেট আছে এক্সপিৰিয়েঞ্চ বহুত যি মানে বহুত বছৰ তেনেকৈ SSC কোচিং লৈ মানে কৰি আছে বা এটেম্প কৰিবৰ কাৰণে চেষ্টা চলাই আছে তাৰ মাজত আমি মানে এক্সপিৰিয়েঞ্চ হয় তো তথাপিও মানে হোপ আছে আৰু নেক্সট টাইম আকৌ দিম আৰু যেহেতু আই হেভ বিন প্ৰিপেয়াৰিং ফৰ UPSC কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ যিহেতু বহুত আৰু তাৰ কাৰণে এই এক্সামবিলাক দিয়াটো খুব মই ভাবোঁ ভাল মানে যিকোনো এক্সামে মই এটেম্প কৰোঁগৈ মানে কিয় এটেম্প কৰোঁ এক্সামটো পাছ কৰিব নোৱাৰিলেও যিখিনি এক্সপিৰিয়েঞ্চ মানে অভিজ্ঞতাখিনি লাগে আজি যিখিনি পেপাৰত আহিল সেইখিনি যদিহে নোযোৱাটাই গম নাপাব মই গৈছোঁ যিহেতু গোটেই কুৱেশ্যনখিনি গম পাই গৈছোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে বা কেনেকৈ মই কৰিলে মানে তাত মানে ক্ৰেক কৰিব পাৰিম হাউ টু ক্ৰেক হাউ টু এটেম্পট চ' কেনেকৈ সময়খিনি মই সদায় মানে সময়খিনি মই কম কৰি আনিব পাৰোঁ মানে কৰোঁতে মানে সেইটো প্ৰেক্টিছ হৈ থাকে আৰু এক্সপিৰিয়েঞ্চটো মানুহক দৰকাৰ যেহেতু এক্সপিৰিয়েঞ্চ কেন মেক পাৰফেক্ট যিমান এক্সপিৰিয়েঞ্চ থাকিব মানুহক সিমানে পাৰফেক্ট কৰিব পাৰে চ' দেটছ ৱাই টুডে আই হেভ এটেম্পড ইন দিছ এক্সাম চ' আপোনালোকে যদি ভিডিঅ'টো ভাল পালে কিবা এটা যদি উপকৃত হ'ব বুলি ভাবিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰিব দেই ছাবস্ক্ৰাইব নকৰে কিন্তু বহুতে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইবাৰটো বহুত কম হৈ আছে ছাবস্ক্ৰাইব কৰক যাতে উৎসাহিত হওঁ ইনস্পিৰেশ্যন পাওঁ মানে ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক যাতে যিবিলাক আমাৰ নিউ কামাৰ্ছ সেই নিউ কামাৰ্ছবিলাকে নিউ এক্সপিৰিয়েঞ্চবিলাকে যাতে উৎসাহিত হওক এই ভিডিঅ'বোৰ চাই চ' ধন্যবাদ জয় অসম থেংক ইউ